मैंने नहीं किया, उसने चीट किया, डिट्स किया। लास्ट 2 ईयर से मैं छुपा के रखा। देखिए, उनका ये कहना है कि उनका सक्सेसफुल करियर छोड़ के कहा सक्सेसफुल करियर, कुछ भी सक्सेसफुल करियर है ही नहीं। गली गली में फुटबॉल खेलते हैं, आप लोग भी खेलते हैं ना, खेला। आप सुनील छेत्री बन गया और बाईचुंग भूटिया बन गया। सच बताऊंगी तो शादी किया, मेरा अर्निंग से सब कुछ मिल गया, 1 रुपया भी नहीं कमाया। মেৰিৰ হাজবেণ্ডে যেতিয়া মেৰিৰ লগত চিট কৰিলে কেতিয়া মেৰিৰ অন্তৰখন কেনেকুৱা ফিল হ'ব পাৰে আপোনালোকে কেতিয়াবা অনুভৱ কৰিছেনে? মানুহবিলাকেতো এনেই ট্ৰল কৰি থাকে, কিন্তু সঁচা ঘটনাটো কি হৈছে কোনেও গম নোপোৱাকৈ চবেই মেৰিকে দুখ দি আছে। কিন্তু ল'ৰাৰ হাতত যেতিয়া সঁচাকৈ পইচা আহি যায় নহয়, তেতিয়া ল'ৰাবিলাকে ঘনীয়েক পচন্দ নকৰে, ঘনীয়েকক ভাল নালাগে, তেতিয়া বেলেগ ঘনীয়েক লাগে, বেলেগ ধুনীয়া এজনী লাগে। সেইকাৰণে মেৰি মোৰ মতে বহুত ভাল কাম কৰিছে। আই ছাপোৰ্ট মেৰি। আজিকালিৰ সমাজত ল'ৰাই 2-3টা বাচ্চা থৈ ছোৱালী লৈ পঢ়ায়। মেৰিৰ মাজত কোৱালিটি আছে বুলিহে তাই বেলেগ বিয়া পাতিব পাৰিছে। বহুত ভাল এটা ষ্টেপ লৈছে। যাৰ কোৱালিটি নাথাকে তাই কেতিয়াও বেলেগ বিয়া পাতিব নোৱাৰে। তাই ঘৰৰ ভিতৰত সদায় কান্দি থাকি তাইৰ জীৱনটো শেষ কৰি দিয়ে। মই চব ছোৱালীবিলাকক কৈছোঁ বা তিৰোতাবিলাকক কৈছোঁ, যদি আপোনালোকৰ মাজত কোৱালিটি আছে দেখুৱাই দিয়ক, কাৰণ সেনেকৈ আৰু কিমান দিন কান্দি কিমান দিন ঘৰৰ ভিতৰত সোমাই নিজৰ লাইফটো নষ্ট কৰিব।